নমস্কাৰ বন্ধুসকল, জিটিভি আছামৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ডিছকাছ কৰি আছিলোঁ অসম এইচএছ টেটৰ কম্পালছৰি পেপাৰৰ যিখন মেথমেটিক্স চিলেবাছ, আৰু সেই মেথমেটিক্স চিলেবাছৰ ফাৰ্ষ্ট পাৰ্টত আছিলে সংহতিৰ প্ৰথম পাৰ্টৰ যিটো ভিডিঅ' আছিলে তাৰ লিংকটো মই ওপৰৰ আই বাটনত দি দিছোঁ আৰু তলৰ ডেছক্ৰিপশ্যনত দি দিয়া আছে। যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'টো বুজাত অলপ অসুবিধা হ'ব পাৰে, গতিকে প্ৰথমতে সেই ভিডিঅ'টো চাই ল'ব। আমি যোৱাটো ক্লাছত কেইটামান সংহতিৰ টাৰ্মছ শিকিলোঁ, কেইটামান ফৰ্মুলা শিকিলোঁ, কেইটামান ৰুলছ শিকিলোঁ, আৰু সেইকেইটা মই থুলমূলকৈ আজি আপোনালোকক ভেন চিত্ৰৰ সহায়ত বুজাবলৈ চেষ্টা কৰিম। আমি আগৰটো ক্লাছত কি পাইছিলোঁ? প্ৰথমতে পাইছিলোঁ এটা ছাবছেট, 2 নম্বৰতে পাইছিলোঁ ইউনিভাৰ্চেল ছেট, আমি পাইছিলোঁ সংহতিৰ ইউনিয়ন অফ ছেটছ, 4 নম্বৰতে পাইছিলোঁ আমি ইণ্টাৰছেকশ্যন অফ ছেটছ। যদি আপোনালোকৰ এইখিনিত বুজাত অসুবিধা হৈছিলে মই ভেন চিত্ৰৰ সহায়ত যেতিয়া বুজাই দিম আপোনালোকৰ চব ক্লিয়াৰ হৈ যাব। এতিয়া আপোনালোকে চাওক, আমি দুটা সংহতি ধৰি ল'ম। প্ৰথম সংহতিটো ধৰিম আমি সংহতি এ। ছাপ'জ সংহতি এত কেইটামান সংখ্যা আছে, এটা আছে 1, এটা আছে 3, এটা আছে 9, এটা আছে 7। এই 4টা সংখ্যা আছে এই সংহতিটোত। এটা সংহতি আছে বি সংহতিটো আছে 2, 1, 7 আৰু 11। এই 4টা সংখ্যা আছে বি সংহতিটোত। আমি এই বি সংহতিটো এই বৃত্তটোৰে বুজাইছোঁ আৰু এই সংহতিটো বুজাইছোঁ এই বৃত্তটোৰে। এটা ক্ল'জড এৰিয়া আৰু তাৰ ভিতৰত 4টা যিকেইটা এলিমেণ্টকেইটা আমি ভিতৰত লিখিছোঁ, ঠিক আছে। এতিয়া প্ৰথমতে আমি চাম ইউনিভাৰ্চেল ছেটৰ কথা। এতিয়া 1, 3, 9, 7, 11, 2, 1 এইবিলাক কি হয়? এটা স্বাভাৱিক সংখ্যা। আমি যদি ইউনিভাৰ্চেল ছেটটো এটা স্বাভাৱিক সংখ্যা বুলি ধৰোঁ, ছাপ'জ ইউনিভাৰ্চেল ছেটটো আমি ধৰিলোঁ এটা ৰেক্টেংগুল দি, এইটো ইউনিভাৰ্চেল ছেটটো কি বুলি কৈছোঁ আমি? স্বাভাৱিক সংখ্যাৰ সংহতিটো। ইউনিভাৰ্চেল ছেটটোৱে কি বুজাইছে? নেচাৰেল নাম্বাৰৰ যিটো সংহতি সেইটো। এইটো হৈছে ইউনিভাৰ্চেল ছেট। ইউনিভাৰ্চেল ছেটটোৰ ভিতৰত কি থাকিব? স্বাভাৱিক সংখ্যাবিলাক থাকিব 1, 3। এই সংখ্যাকেইটা যিকেইটা এই সংহতি আৰু বি সংহতিত আছে এই সংখ্যাকেইটাও ইউনিভাৰ্চেল ছেটটোৰ ভিতৰতে থাকিব। আমি এতিয়া দুইটা সংহতিলৈ মন কৰক, কেইটামান কমন টাৰ্মছ আছে। 1টো আছে, ইয়াতো আছে, ইয়াতো আছে। 7টো ইয়াতো আছে, ইয়াতো আছে। গতিকে দুটা টাৰ্ম আছে আমাৰ কমন আৰু দুটা আছে আনকমন, ঠিক আছে। যিকেইটা কমন টাৰ্ম আছে সেই কমন টাৰ্মকেইটা আমি ক'ত লিখিম? এইটো আছে এই সংহতি, এইটো হৈছে বি সংহতি। যিকেইটা কমন টাৰ্মছ, এটা আছে 1, এটা আছে 7। এই মাজৰ পৰ্চনটোত লিখিম আমি কমন টাৰ্মছকেইটা। এই মাজৰ পৰ্চনটোৱে কি বুজাব? এ ইণ্টাৰছেকশ্যন বি সংহতিটো। যদি আমি ভেন চিত্ৰৰ সহায়ত নাচাই ইভাগে যদি চাওঁ, এটা সংহতি আছে কি? এটা সংহতিত আছে 1, 3, 9, 7। এইটো হৈছে এই সংহতিটো। আৰু বি সংহতিটো কি আছে? 2, 1, 7 আৰু 11। এতিয়া এ আৰু বি সংহতিৰ আমি যদি ইণ্টাৰছেকশ্যন উলিয়াওঁ কি হ'ব? এ আৰু বি সংহতিৰ ইণ্টাৰছেকশ্যন উলিয়ালে যিকেইটা কমন টাৰ্মছ আমি সেইকেইটা লিখোঁ। কমন টাৰ্মছ কি আছে ইয়াত আৰু ইয়াত? 1 আৰু 7। গতিকে এই ইণ্টাৰছেকশ্যন বি সংহতিটোত থাকিব 1 আৰু 7। এতিয়া সেই বস্তুটোকে আমি ভেন চিত্ৰত বুজাইছোঁ। যিটো মাজৰ পৰ্চন আছে, মাজৰ পৰ্চনটোৱে বুজাইছে এই ইণ্টাৰছেকশ্যন বি। তাৰমানে এইটো হৈছে বি সংহতি, এইটো হৈছে এই সংহতি। দুইটা সংহতিৰ কমন পাৰ্টটো কোনটো? এই পাৰ্টটো হয়নে? কমন পাৰ্ট। গতিকে এই ইণ্টাৰছেকশ্যন বিটোত কি টাৰ্ম থাকিব? এটা থাকিব 1, এটা থাকিব 7। গতিকে আমাৰ ক্লিয়াৰ হৈ গ'ল ইণ্টাৰছেকশ্যন যিটো আছিলে সেইটো ক্লিয়াৰ হৈ গ'ল। আমি ইণ্টাৰছেকশ্যন শিকিলোঁ, ইউনিভাৰ্চেল ছেটটো শিকিলোঁ। এতিয়া ছাব ছেটটোলৈ মন কৰক। এই যিটো ইউনিভাৰ্চেল ছেট আছিলে, ইউনিভাৰ্চেল ছেটটোত কি আছিলে? গোটেইখিনি স্বাভাৱিক সংখ্যা আছিলে আৰু তাৰে ভিতৰত দুটা ছাব ছেট হ'ব, এটা হ'ব এ, এটা হ'ব বি। এই সংহতিলৈ মন কৰক। এই সংহতিটোত আছে 2, 1, 7 আৰু 11। গোটেইকেইটা স্বাভাৱিক সংখ্যা হয়নে? স্বাভাৱিক সংখ্যাৰ সংহতিটো কি হ'ব? 1, 2, 3, 4, 5 অসীমলৈকে গৈ থাকিব, হয়নে? এইটো হৈছে স্বাভাৱিক সংখ্যা। আৰু এই সংহতিটো আমাৰ ইয়াৰ কাৰণে কি হ'ব? ইউনিভাৰ্চেল ছেট। গতিকে এ আৰু বি যি দুটা সংহতি আছে, এইটো আছে এ, এইটো আছে বি। এই দুটা সংহতি এই ইউনিভাৰ্চেল ছেটটোৰ এটা সাবসেট হ'ব নাই? গতিকে আমি পাই গ'লো সাবসেটৰ কনসেপ্টটো আমি বুজি ল'লো।
সাবসেট হৈ যাব নেক্সট থাকিলে ইউনিয়ন অফ সেটস যদি আমি এই এ আৰু বি সংহতিটোৰ ইউনিয়ন উলিয়াও এ ইউনিয়ন বি উলিয়াও এ ইউনিয়ন বি কিমান হ'ব কি টাৰ্মছ থাকিব এ ইউনিয়ন বিত থাকিব 1 3 9 7 আৰু কি টাৰ্মছ আহিব 2 আহিব আৰু ইয়াত নথকা কি আছে ইয়াত 11 আছে গতিকে কেটা টাৰ্মছ আহিলে 1 2 3 4 5 6টা টাৰ্মছ আহিলে এতিয়া এ ইউনিয়ন বি কৰ পৰা পাম আমি হেতু চাই লম এ ইউনিয়ন বি টু এই ভেন ডায়াগ্ৰামটোত আমি কৰ পৰা পাম হেতু চাই লম প্ৰথমতে আমি পাতিছিলো কি 1 আৰু 7 যেগিটা কমন টাৰ্মছ বিট বাকি কি ৰৈ গল 1 আৰু 7 টো আমি মাজৰ ইন্টাৰসেকশন পৰ্চনত পাতিলো বাকি ৰৈ গল 2 আৰু 11 ইয়াত আমি পাতিলো 2 আৰু 11 টোটাল বিট আছিল 4টা ওলাইছে নে 4টা এটা দুটা তিনটা 4টা 1 7 2 11 1 7 2 11 গুটে টাৰ্মছ কিটা আমি বিট কভাৰ কৰি ললো নেক্সট আছে 8 আছিল 4টা 1 3 9 7 1 আৰু 7 টো আমি পাই গলো বাকি কি ৰল 3 থাকিলে আৰু 9 থাকিলে এতিয়া এই সাৰ্কুলটোলে মন কৰক 4টা টাৰ্মছ আছে নে 1 3 9 7 আছে নে 1 3 9 7 ক্লিয়াৰ এই সংহতিটো বি সংহতিটো এক্সট্ৰাকে আমি দেখাই দিছো আৰু এই পৰ্চনটোত আমি এই ইন্টাৰসেকশন বি পাতিছো এতিয়া এ ইউনিয়ন বি টো কিহে বুজাব এই যেটো পৰ্চন আছে এই গুটেই সাৰ্কুল দুটা আগুৰা যেটো ঠাই এই আগুৰা ঠাইটো বুজাব এ ইউনিয়ন বি এই গুটেইটোৰে বুজাব এ ইউনিয়ন বি ঠিক আছে এতিয়া এ ইউনিয়ন বিত আমি কি টাৰ্ম পাইছিলো 1 3 9 7 2 11 গুটেই কেটা টাৰ্ম ইয়াত আছে নে 1 3 9 7 2 11 গুটেই কেটা টাৰ্মছ আছে গতিকে আমি ভেন চিটৰ সহায়ত এ ইউনিয়ন বি টো বুজাম এনেকুৱা ধৰণে গতিকে আমাৰ এই চাৰিটা কনসেপ্ট ইউনিয়ন ইন্টাৰসেকশন সাবসেট আৰু ইউনিভাৰ্সাল সেট গুটেই কেটা কনসেপ্ট আমাৰ এই ভেন চিত্ৰটোৱে কেনেকৈ বুজাব আমি শিকি ললো নেক্সট আমি আৰু এটা পাইছিলো কমপ্লিমেন্ট অফ সেট এটা কমপ্লিমেন্ট অফ এ সেটটো আমি ভেন চিত্ৰৰ সহায়ত কেনেকৈ বুজাম আমি পাইছিলো আগতে কি ইউনিভাৰ্সাল সেটটো আমি এনেকৈ বুজাইছিলো ইউনিভাৰ্সাল সেট মানে এটো স্বাভাৱিক সংখ্যাৰ যেটো সংহতি ইউনিভাৰ্সাল সেট ঠিক আছে ইউনিভাৰ্সাল সেটটোত কি থাকিব একৰ পৰা অসীমলৈ যেবিলাক স্বাভাৱিক সংখ্যা সেইবিলাক থাকিব ইউনিভাৰ্সাল সেটটোত ঠিক আছে আমি সাপোজ এটা সংহতি ধৰি ললো সংহতি এ এটো ধৰি ললো আমি সংহতি এ ত আমি ধৰি ললো দুটা সংখ্যা আছে এটা সংখ্যা 1 এটা সংখ্যা 2 এতিয়া 1 আৰু 2 বাহিৰে বাকি স্বাভাৱিক সংখ্যাবিলাকৰ যেটো সংহতি সেই সংহতিটো কোনটো পাৰ্টে বুজাব এই পাৰ্টটোৱে বুজাব একৰ বাহিৰে বাকি যিবিলাক 1 আৰু 2 বাহিৰে বাকিখিনি যিবিলাক স্বাভাৱিক সংখ্যা আছে এতিয়া এই সংহতিটো আমি কি বুজাম এই কমপ্লিমেন্ট ক্লিয়াৰ তাৰ মানে ইউনিভাৰ্সাল সেট হৈছে এই গুটেই পাৰ্টটো হৈছে ইউনিভাৰ্সাল সেট তাৰ মানে সকলো বিলাক যেটোৱে সামৰি আছে আৰু এই সংহতিটোত আছে দুটা টাৰ্ম 1 আৰু 2 এই কমপ্লিমেন্টৰে কি বুজাব 1 আৰু 2 বাহিৰে বাকি যিবিলাক স্বাভাৱিক সংখ্যা আছে কাৰণ আমি ধৰি লৈছিলো ইউনিভাৰ্সাল সেটটোত আমি গুটেইখিনি স্বাভাৱিক সংখ্যা ধৰি লৈছিলো গতিকে যিখিনি 1 আৰু 2 বাহিৰে বাকি যিখিনি আছে সেইখিনি আমি বুজাম এই কমপ্লিমেন্ট সেটটোৰে গতিকে এই কমপ্লিমেন্ট সেটটো আমি যদি সংহতিত লিখো কি হ'ব 1 আৰু 2 নাহিব 3 ৰ পৰা আৰম্ভ হ'ব 3 4 5 6 এনেকে অসীমলৈকে যাব গতিকে এটো সেট হৈ যাব এ কমপ্লিমেন্ট নেক্সট আমি পাইছিলো ডিফাৰেন্স অফ সেট 6 নম্বৰতে পাইছিলো এটো হৈ গল 6 নম্বৰতে পাইছিলো ডিফাৰেন্স অফ সেট সেটস ডিফাৰেন্স অফ সেট তো মই এটা ভেন চিত্ৰৰ সহায়ত বুজাই দিছো সাপোজ এটো ইউনিভাৰ্সাল সেট এটো সংহতি এ এটো সংহতি বি এটো এ এটো বি এতিয়া a - b মানে আমি কোনটো পাৰ্ট বুজিম এই পাৰ্টটো এটা উদাহৰণ দিছো সাপোজ আমি ধৰি ললো যেটো ইউনিভাৰ্সাল সেটটো ধৰি ললো আমি ক্লাস 10 এটা ক্লাসৰুম বুলি ধৰি ললো ক্লাস 10 ঠিক আছে আমাৰ সংহতি a টোৱে বুজাইছে বুলি ধৰি ললো আমি এই সংহতিটোৱে বুজাইছে যিখিনিয়ে ম্যাথছ ভাল পায় ম্যাথছ লাভিং ষ্টুডেন্ট ঠিক আছে আৰু যেটো সংহতি b আছিল b সংহতিটোৱে বুজাই সাপোজ সায়েন্স লাভিং যি সকলে সায়েন্স ভাল পায় এতিয়া আমাক যদি কয় এই ভেন চিত্ৰটো দেখুৱা যি সকল ছাত্ৰ ছাত্ৰীয়ে ম্যাথছ ভাল পায় কিন্তু সায়েন্স ভাল নাপায় তেতিয়া হৈ যাব এই সংহতিটো এইখিনি আছিল কি a মানে আছিল ম্যাথছ b মানে আছিল সায়েন্স ভাল পোৱা সায়েন্স ভাল পোৱাটো কোনখিনি পৰ্চনে কভাৰ কৰিছে এই পৰ্চনটোৱে
গতিকে টোটেল যিটো এ ইউনিয়ন বি সেট আছিলে গোটেই যিটো পোৰ্শন আছিলে এ ইউনিয়ন বিৰ সেই পোৰ্শনটো পা এই বি পোৰ্শনটো কাটি দিলে আমি বাকিখিনি কি পাই যাম a - b এতিয়া a - b এ কি বুজাব ম্যাথছ ভাল পায় কিন্তু সায়েন্স ভাল নাপায় তাৰ মানে সায়েন্সখিনি ইয়াৰ পৰা আমি কাট আউট কৰি দিছো এইখিনি বুজাব ম্যাথছ ভাল পায় কিন্তু সায়েন্স ভাল নাপায় তাৰ মানে যদি আমি ম্যাথমেটিক্যাল ল্যাঙ্গুৱেজত লিখো এই পোৰ্শনটোৱে বুজাব কি a - b a - b সংহতিটো এই পোৰ্শনটোৱে বুজাব হেদৰে b - a সংহতিটো কোনটোৱে বুজাব এই সংহতিটোৱে বুজাব b - a b - a কি বুজাব সেই সকল ছাত্ৰ-ছাত্ৰী যিসকলে সায়েন্স ভাল পায় কিন্তু ম্যাথছ ভাল নাপায় ঠিক আছে ক্লিয়াৰ হৈ গৈছে ডিফাৰেন্স অফ সেটটো গতিকে এটো আমি ক্লিয়াৰ হৈ ললো এটা ভেন চিত্ৰৰ কনসেপ্টটো ক্লিয়াৰ হোৱাৰ পিছত আমি এটা ডাইৰেক্টলি এটা ফৰ্মুলা শিকিম ফৰ্মুলাটো মই লিখাৰ আগতে এটা কথা ক্লিয়াৰ কৰি দিছো সাপোজ এই সংহতি আছিলে এই সংহতিটো তিনটা টাৰ্মছ আছিলে 1 2 3 যদি আমি ব্ৰেকেটৰ ভিতৰত লিখো 1 2 3 এনেকৈ লিখিম আমি এই সংহতিটো সেম এটো আমি ভেন চিত্ৰত বুজাইছো যদি তিনটা টাৰ্মছ আছিলে তেতিয়া হলে আমি নাম্বাৰ অফ a মানে কি বুজিম 3 কিয় ইয়াত তিনটা টাৰ্মছ আছে নাম্বাৰ অফ a মানে নাম্বাৰ অফ এলিমেন্টস অফ সেট a তাৰ মানে a সংহতিটোত কেটা এলিমেন্ট আছে হেতু আমি বুজাম নাম্বাৰ অফ a যদি ইয়াত আৰু এটা টাৰ্ম থাকিলেতেন 1 2 3 4 চাৰিটা টাৰ্ম থাকিলেতেন তেতিয়া আমি নাম্বাৰ অফ a টো হলতেন 4 ঠিক আছে ক্লিয়াৰ এখিনি এতিয়া এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে মই ডাইৰেক্টলি ইয়াত লিখি দিছো নাম্বাৰ অফ a ইউনিয়ন b ইজ ইকুৱেল টু নাম্বাৰ অফ a প্লাস নাম্বাৰ অফ b মাইনাস নাম্বাৰ অফ a ইন্টাৰসেকশন b এটো হৈছে ফৰ্মুলা এতিয়া এই ফৰ্মুলাটোৰ পৰা আমি কি ক'ব পাৰিম যে আমি ইয়াৰ এই চাৰিটা টাৰ্মৰ ভিতৰত যদি আমি যিকোনো তিনটা টাৰ্ম জানো সাপোজ আমি এই তিনটা টাৰ্ম জানো নাম্বাৰ অফ a ইউনিয়ন b জানো নাম্বাৰ অফ a জানো নাম্বাৰ অফ b জানো তেতিয়া আমি নাম্বাৰ অফ a ইন্টাৰসেকশন b টো উলিয়াব পাৰিম নাই পাৰিম সাপোজ আমাৰ নাম্বাৰ অফ a ইউনিয়ন b দিয়া আছে আমাৰ সাপোজ 15 ঠিক আছে আমাৰ নাম্বাৰ অফ a দিয়া আছে সাপোজ 10 নাম্বাৰ অফ b দিয়া আছে সাপোজ 9 ঠিক আছে তেতিয়া হলে এই তিনটা ভ্যালুৰ পৰা আমি নাম্বাৰ অফ a ইউনিয়ন b টো উলিয়াব লাগে নাম্বাৰ অফ a ইন্টাৰসেকশন b টো আমাৰ প্ৰশ্নত উলিয়াব দিছে আমি উলিয়াব পাৰিম নাই ডাইৰেক্টলি আমি এই ফৰ্মুলাটোৰ পৰা এই টাৰ্ম গিটা আমি পাতি দিম ইয়াত a ইউনিয়ন b কিমান আছে নাম্বাৰ অফ a ইউনিয়ন b 15 ইজ ইকুৱেল টু নাম্বাৰ অফ a জাগাত কি পাতিম আমি 10 প্লাস নাম্বাৰ অফ b কিমান আছে 9 মাইনাস নাম্বাৰ অফ a ইন্টাৰসেকশন b এটা কি হৈ যাব a ইন্টাৰসেকশন b টো যদি আমি লেফট সাইডে লৈ আহো নাম্বাৰ অফ a ইন্টাৰসেকশন b ইজ ইকুৱেল টু 9 19 19 প্লাস 15 আছে মাইনাস 15 হৈ যাব কিমান ললে 4 তাৰ মানে নাম্বাৰ অফ a ইন্টাৰসেকশন টো আমি কিমান পালো 4 পালো এটো হৈ যাব আমাৰ উত্তৰ যদি আমাক এটো উলিয়াব দিয়ে a ইন্টাৰসেকশন b ৰ নাম্বাৰ অফ a ইন্টাৰসেকশন b টো যদি আমাক উলিয়াব দিয়ে এটো হৈ যাব উত্তৰ কেনেকৈ উলিয়ালো আমি নিশ্চয় বুজি পাইছে আমি ভেৰিফাই কৰি চাও সাপোজ সংহতি a আছে 2 3 4 এই তিনটা টাৰ্ম সংহতি b যদি আছে এটো বুলি ধৰিলো আমি 5 4 3 11 13 ঠিক আছে এতিয়া a ইন্টাৰসেকশন b কি থাকিব a ইন্টাৰসেকশন b কি থাকিব কমন কি আছে দুইটো আছে জানো ইয়াত নাই 3 আছে ইয়াত 3 হ'ব 4 আছে নে 4ও আছে a ইন্টাৰসেকশন b আহিলে এই দুটা a ইউনিয়ন b যদি আমি চাও a ইউনিয়ন b কি আহিব 2 3 4 নেক্সট আনকমন টাৰ্মছ কি আছে 5 আছে 3 4 টো আমি লিখিলৈ 11 আছে 13 আছে এতিয়া যদি আমি নাম্বাৰ অফ a চাও নাম্বাৰ অফ a কিমান কেটা টাৰ্মছ আছে এলিমেন্ট কেটা আছে তিনটা নাম্বাৰ অফ b চাও b কেটা টাৰ্ম আছে এটা দুটা 3 4 5টা নাম্বাৰ অফ b হৈছে 5টা নাম্বাৰ অফ a ইন্টাৰসেকশন b চাও যদি কিমান আছে দুটা নাম্বাৰ অফ a ইউনিয়ন b কিমান আছে 3 4 5 6টা এতিয়া এইখিনি আমি এই ভ্যালুখিনি আমি এই ফৰ্মুলাটোত বহাই চাম আমাক ভেৰিফাই কৰিছে না নাই এই ফৰ্মুলাটো মানি চলিছে না আমি চাম a ইউনিয়ন b কিমান আছে নাম্বাৰ অফ a ইউনিয়ন b কিমান আছে 6 ইজ ইকুৱেল টু নাম্বাৰ অফ a কিমান পালো আমি 3
প্লাছ নাম্বাৰ অফ বি কিমান আছে নাম্বাৰ অফ বি 5 মাইনাছ নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন বি কিমান পালোঁ আমি 2 5 3 8 8 2 গ'লে 6 ভেৰিফাই কৰিছেনে লেফ্ট হেণ্ড ছাইড ইকুৱেল ৰাইট হেণ্ড ছাইড হৈছেনে হৈছে গতিকে আমাৰ এইকেইটা এক্সাম্পলে আমাৰ এই ফৰ্মুলাটো আমাৰ ভেৰিফাই কৰিলে আমি এনেকৈ সত্যাপন কৰিব পাৰিলোঁ এই ফৰ্মুলাটো নেক্সট আৰু এটা ফৰ্মুলা আমি লিখিব পাৰোঁ ইমানখিনি আপোনালোকৰ প্ৰয়োজন নহ'ব এই ফৰ্মুলাটোৱে সাফিচিয়েণ্ট কাৰণ আমাক ক্লাছ 10 লেভেলৰ মেথছ আহিব বুলি কৈছে তথাপিও আৰু এটা ফৰ্মুলা আপোনালোকে নোট কৰি ল'ব যদি আমি তিনিটা সেটৰ ইউনিয়ন লিখোঁ নাম্বাৰ অফ এ ইউনিয়ন বি ইউনিয়ন যদি চি হয় তেতিয়া কি হ'ব নাম্বাৰ অফ এ প্লাছ নাম্বাৰ অফ বি প্লাছ নাম্বাৰ অফ চি মাইনাছ নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন বি মাইনাছ নাম্বাৰ অফ বি ইণ্টাৰছেকশ্যন চি মাইনাছ নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন চি ঠিক আছে লাষ্টত আহিব প্লাছ নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন চি এতিয়া তিনিটা সংহতিৰ ক্ষেত্ৰত যদি আপোনালোকৰ কনফিউজন হৈছে মই এটা ভেন চিত্ৰৰ সহায়ত বুজাই দিছোঁ তিনিটা সংহতি আমি এনেকৈ এটা ভেন চিত্ৰৰ সহায়ত যদি আমি ড্ৰ কৰোঁ সাপোজ এইটো হৈছে এ সংহতি এইটো হৈছে বি সংহতি এইটো হৈছে চি সংহতি তেতিয়াহ'লে এ ইউনিয়ন বি ইউনিয়ন চি মানে কোনটো বুজিম আমি এই গোটেই পাৰ্টটোৱে বুজাব এ ইউনিয়ন বি ইউনিয়ন চি ক্লিয়াৰ এতিয়া নেক্সট আছে নাম্বাৰ অফ এ সেইটো আপোনালোকে জানেই এই পাৰ্টখিনিয়ে বুজাব এ সংহতি বি সংহতি বুজাব এই চাৰ্কলটোৱে চি সংহতি বুজাব এই চাৰ্কলটোৱে নেক্সট কি আছে এ ইণ্টাৰছেকশ্যন বি আছে এ ইণ্টাৰছেকশ্যন বি মানে কি এই যিটো এ আৰু বিৰ মাজত কমন পাৰ্টটো আছে সেইটোৱে বুজাব এ ইণ্টাৰছেকশ্যন বি সেইটোৱে বি ইণ্টাৰছেকশ্যন চিটো বুজাব বি আৰু চিৰ মাজৰ যিটো কমন পাৰ্ট এই পাৰ্টটো এই ইণ্টাৰছেকশ্যন চিটো একেধৰণে এ আৰু চিৰ মাজৰ কমন পাৰ্টটো বুজাব এই পাৰ্টটো হ'ব এই পাৰ্টটোৱে বুজাব এ ইণ্টাৰছেকশ্যন চি এতিয়া লাষ্ট যিটো টাৰ্ম আছে এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন চি তাৰমানে এই তিনিটা সেটৰ কমন পাৰ্টটো এই তিনিটা বৃত্তৰ কমন পাৰ্ট কোনটো এই পাৰ্টটো এই যিটো মই ডাৰ্ক কৈ দিছোঁ এই পাৰ্টটো হৈছে এই তিনিটা বৃত্তৰে কমন পৰ্চন গতিকে এই পাৰ্টটোৱে কি বুজাব এই পাৰ্টটোৱে বুজাব এ ইণ্টাৰছেকশ্যন বি ইণ্টাৰছেকশ্যন চি তাৰমানে এই তিনিটা সংহতিৰে কমন পাৰ্টটো বুজাব এই পাৰ্টটোৱে ঠিক আছে ক্লিয়াৰ হৈ গৈছে আপোনালোকৰ সংহতিৰ যিখিনি কনচেপ্ট আমি যদি আগৰ ফৰ্মুলাটো এনেকুৱা ধৰণৰ এটা প্ৰেক্টিকেল প্ৰব্লেমত আমি ইউজ কৰি দেখুৱাওঁ তেতিয়াহ'লে আপোনালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব প্ৰথমতে প্ৰশ্নটোলৈ মন কৰক ইন এ সাৰ্ভে অফ 400 ষ্টুডেণ্টছ ইন এ স্কুল 100 were listed as taking apple juice 150 as taking orange juice and 75 were listed as taking both apple as well as orange juice find how many students were taking neither apple nor orange juice কি কৈছে এখন স্কুলত কি কৈছে 400 ষ্টুডেণ্টছ গোটেই ষ্টুডেণ্টখিনিৰ সংহতিটো আমি কি বুজাওঁ সদায় ইউনিভাৰ্চেল সেট বুলি কওঁ তেতিয়াহ'লে নাম্বাৰ অফ ইউ কিমান দিয়া আছে ইউনিভাৰ্চেল সেটৰ নাম্বাৰ অফ ইউনিভাৰ্চেল সেটটো কিমান দিয়া আছে 400 ঠিক আছে নেক্সট কি কৈছে 100 were listed as taking apple juice এতিয়া যদি আমি এপল জুচ খোৱাখিনি সংহতি এ বুজাইছে বুলি ধৰি লওঁ তেতিয়াহ'লে নাম্বাৰ অফ এ কিমান হ'ব এপল জুচ কিমানে খাই বুলি কৈছে 100 জনে ঠিক আছে নেক্সট অৰেঞ্জ জুচৰ কথা কৈছে অৰেঞ্জ জুচটো যদি আমি বি বুলি ধৰোঁ অৰেঞ্জ জুচ খোৱা ছাত্ৰসকলৰ সংহতিটো আমি যদি বি বুলি ধৰোঁ নাম্বাৰ অফ বি কিমান দিয়া আছে আমাক দিয়া আছেনে 150 জন আৰু কি ডাটা দিয়া আছে আমাক 75 were listed as taking both apple as well as orange juice তাৰ মানে এপলো খায় অৰেঞ্জো খায় কিহেৰে বুজাব এ ইণ্টাৰছেকশ্যন বি নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন বি কিমান দিয়া আছে আমাক 75 এতিয়া প্ৰশ্ন আমাক উলিয়াবলৈ কি দিছে সেইটো চাওক ফাইণ্ড হাউ মেনি ষ্টুডেণ্টছ ৱেৰ টেকিং নাইডাৰ এপল নৰ অৰেঞ্জ এতিয়া যিসকলে আপেল খায় সেইসকলৰ সংহতিটো আছিলে এ যিসকলে আপেল নাখায় সেইসকলৰ সংহতিটো কি হ'ব এ কমপ্লিমেণ্ট আপেল নোখোৱাখিনিৰ সংহতিটো হ'ব আপেল নোখোৱাখিনিৰ সংহতি হ'ব এ কমপ্লিমেণ্ট আৰু অৰেঞ্জ নোখোৱাখিনিৰ সংহতিটো কি হ'ব
বি কমপ্লিমেণ্ট নৰ অৰেঞ্জ জুচ নোখোৱাখিনিৰ সংহতিটো হ'ব বি কমপ্লিমেণ্ট কাৰণ খোৱাখিনিৰ সংহতি আছিলে বি এতিয়া আমাক উলিয়াব কি দিছে নাম্বাৰ অফ ষ্টুডেণ্টছ হু ৱেৰ টেকিং নাইডাৰ এপল নৰ অৰেঞ্জ তাৰমানে এ কমপ্লিমেণ্ট আৰু বি কমপ্লিমেণ্টৰ যিটো ইণ্টাৰছেকশ্যন তাৰ নাম্বাৰটো উলিয়াব দিছে আমাক এইটো উলিয়াব দিছে এই পাৰ্টটো আমাক উলিয়াব দিছে ক্লিয়াৰ কি উলিয়াব দিছে নাম্বাৰ অফ ষ্টুডেণ্টছ হু টেক নাইডাৰ এপল নৰ অৰেঞ্জ ক্লিয়াৰ নাইডাৰ এপল নৰ অৰেঞ্জ কাৰণে আমি ইণ্টাৰছেকশ্যন ইউজ কৰিছোঁ তাৰমানে কমন যিসকলে আপেলো নাখায় অৰেঞ্জো নাখায় অ'কে এতিয়া আমি এই পাৰ্টটো কি ফৰ্মুলা ইউজ কৰি আমি পাম আমাক উলিয়াব দিছে নাম্বাৰ অফ এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট এটা ফৰ্মুলা আছে নাম্বাৰ অফ এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট হ'লে কি হয় নাম্বাৰ অফ এ ইউনিয়ন বি কমপ্লিমেণ্ট হৈ যায় এই ফৰ্মুলাটো কি বুলি কয় ডি মৰ্গান ফৰ্মুলা বুলি কয় ডি মৰ্গানছ ল গতিকে আমি এটা নতুন ল শিকিলোঁ নাম্বাৰ অফ এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট ইজ ইকুৱেল টু নাম্বাৰ অফ এ ইউনিয়ন বি কমপ্লিমেণ্ট ঠিক আছে এইটো হৈছে ডি মৰ্গান ল এইটো এতিয়া নাম্বাৰ অফ এ ইউনিয়ন বি কমপ্লিমেণ্টটো আমি ক'ৰ পৰা পাম আমাক যিকেইটা ডাটা প্ৰশ্নত দিয়া আছে আমি সেইকেইটাহে ইউজ কৰিব পাৰিম বেলেগটো ডাটা নাই আমাৰ এইটো আমি ক'ৰ পৰা পাম নাম্বাৰ অফ ইউ মাইনাছ নাম্বাৰ অফ এ ইউনিয়ন বি হ'বনে এতিয়া এই বস্তুটো আপোনালোকৰ যদি কনফিউজন আছে মই এটা ভেনচিটৰ সহায়ত বুজাই দিছোঁ ছাপ'জ দুটা সংহতি এ বি এই গোটেই পাৰ্টটোৱে বুজাব এ ইউনিয়ন বি ঠিক আছে এই পাৰ্টটো হৈছে ইউ ঠিক আছে এতিয়া এ ইউনিয়ন বিৰ কমপ্লিমেণ্ট এ ইউনিয়ন বি হৈছে এই গোটেই পাৰ্টটো এ ইউনিয়ন বি তেতিয়াহ'লে এ ইউনিয়ন বি কমপ্লিমেণ্ট মানে এই বাকী ৰোৱা পৰ্চনটো হ'বনে এই যিটো চাৰ্কলকেইটাৰ বাহিৰত যিটো পৰ্চন আছে হ'বনে এতিয়া এই তিনিটাৰ মাজত আমি ৰিলেশ্যনটো কেনেকৈ উলিয়াম এই পৰ্চনটো আৰু এই পৰ্চনটো যোগ কৰিলে আমি গোটেই পৰ্চনটো পামনে এইটো পৰ্চন আৰু যিটো খালী ৰখা পৰ্চন খালী যিটো আছে এই খালী থকা পৰ্চনটো দুইটা এড কৰিলেহে আমি ৰেক্টেংগলটো পাম গতিকে ইউৰ পৰা এই পাৰ্টটো বিয়োগ কৰিলে আমি এই পাৰ্টটো পাম ইউৰ পৰা এই পাৰ্টটো বিয়োগ কৰিছোঁ নাম্বাৰ অফ এ ইউনিয়ন বি কমপ্লিমেণ্টটো পাইছোঁ ক্লিয়াৰ গতিকে আপোনালোকৰ ৰিলেশ্যনটো এইটো বুজি পাইছে ইয়াৰ পৰা আমি এইটো কেনেকৈ পালোঁ বুজি পাই গ'ল এতিয়া আমি কি ইউজ কৰিম নাম্বাৰ অফ ইউটো আমাক দিয়া আছে নাম্বাৰ অফ এ ইউনিয়ন বিটো আমাক দিয়া নাই এই বস্তুটো আমি আগতে এটা ফৰ্মুলা পাই আহিছিলোঁ নাম্বাৰ অফ এ ইউনিয়ন বি ইজ ইকুৱেল কিমান নাম্বাৰ অফ এ প্লাছ নাম্বাৰ অফ বি মাইনাছ নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন বি ক্লিয়াৰ নাম্বাৰ অফ ইউ আমি পাইছোঁ 400 মাইনাছ নাম্বাৰ অফ এ পাইছোঁ আমি 100 প্লাছ নাম্বাৰ অফ বি পাইছোঁ 150 এ ইণ্টাৰছেকশ্যন বি কিমান পাইছোঁ 75 কিমান হ'ব 400 মাইনাছ এইকেইটা যদি যোগ কৰোঁ 250ৰ পৰা 75 বিয়োগ কৰিলে কিমান হ'ব 175 এতিয়া 400ৰ পৰা 175 বিয়োগ কৰিলে কিমান ওলাব আমাৰ 225 গতিকে আমাৰ প্ৰশ্নত যিটো উলিয়াব দিছিলে সেইটো ওলাই গ'ল 225 এতিয়া 225তে কি বুজাব সেইসকল ষ্টুডেণ্ট যিসকলে আপেল জুচো নাখায় অৰেঞ্জ জুচো নাখায় গতিকে এইটোৱে হৈ যাব আনসাৰ নাম্বাৰ অফ এ কমপ্লিমেণ্ট ইণ্টাৰছেকশ্যন বি কমপ্লিমেণ্ট এইটো হৈ যাব 225 গতিকে সংহতিৰ ক্ষেত্ৰত এইখিনি কনচেপ্ট বা এইখিনি প্ৰব্লেমে আপোনালোকৰ কাৰণে সাফিচিয়েণ্ট হ'ব এইখিনি ভালদৰে আপোনালোকে প্ৰেক্টিছ কৰিব নেক্সট ক্লাছত আমি আলোচনা কৰিম দ্বিঘাত সমীকৰণ বা কোৱাড্ৰেটিক ইকুৱেশ্যন যদি আপোনালোকে মোৰ এই সিৰিজবিলাক মোৰ ক্লাছবিলাক ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব ধন্যবাদ